Hey guys, নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আজি মই এখন অসমৰ খুবেই জনপ্ৰিয় ঠাই তালৈ আমি গৈ আছোঁ মোৰ লগত যাব দুজনমান ফ্ৰেণ্ড দেখুৱাই গৈ থাকিম ভিডিঅ'টো চ' আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই থাকিব আৰু তেনেহ'লে বোলো ষ্টাৰ্ট কৰোঁ এখন লগাই গৈ আছোঁ মাস্কটো কম্পালচৰি হয় এতিয়া মই লগৰ কেইজনীৰ কাৰণে অলপ ৱেইট কৰি লৈছোঁ সিহঁতি অহালৈকে অলপ বহি লৈছোঁ হাই কৰি দিয়া আজি আমি কলে গৈছোঁ কৈ দিয়া আকৌ জাগুনৰ পৰা টামাঙলৈ ফুৰিবলৈ গৈ আছোঁ নাই আৰু তুমি পানী আনিছিলা যে কি হ'ল বটলত আনিছিলা যে এইফালে চোৱা কেনেকুৱা লাগিছে গৰমত কি ক'ম মই ক'ব নোৱাৰো আগত আহিছা নে তুমি ইয়াত নে আজি প্ৰথম আজি ফাৰ্ষ্ট ৰ'দত একো দেখি নাপাইছে ন আমাক লেট হৈ মিনিট স্পীড গৈছে একদম স্কাৰ্ফখন উৰি লৈছোঁ আৰু ইমান গৰম আজি
God! ফাইনেলি আমি টিপাম পালোহি আৰু বহুত দিনৰ পৰা আশা আছিল মোৰ টিপাম অহাৰ আজি আশাটো পূৰণ হ'ল আৰু মোৰ দেখাই গৈ আছোঁ আপোনালোকক সেইটো সম্পূৰ্ণকৈ চাই থাকক এই টিপামৰ মনোমোহা দৃশ্যটো উপভোগ কৰিবলৈ আহিছোঁ লগত এতিয়া প্ৰায় 12 বাজিছে আৰু বেলিটো মোৰ মূৰতে পৰিছে তথাপিও আমি গৈ আছোঁ ঐ খোজকাঢ়ি কেনেকুৱা লাগিছে একেবাৰে চিৰি বগাই ওপৰলৈ গৈ আছোঁ এতিয়া অকলে লগৰকেইজনী আকৌ পালেগি ওপৰলৈ গৈ থাকোঁ ওপৰত মানে দেওশালী মন্দিৰ এটা আছে দেখুৱাম আপোনালোকক চাই থাকিব পানী অলপ খাই লওঁ পানী বটলটো তলৰ পৰা লৈ আহিলোঁ তলত প্ৰয়োজন হ'ব বুলি ক'লে দমাই যাওঁ আগত পাওঁগৈ মোবাইলটো পুৰা গৰম হৈ গৈছে আৰু মই ভিডিঅ' চিডিঅ' বনালোঁ অলপ ৰিল বনালোঁ তাৰপিছত আহি গৈছোঁ আৰু খোজকাঢ়িবলৈ যাওঁ ওপৰলৈ এতিয়া ওপৰত দেওশাল আইথান আছে আইথানখন দেখুৱাম আপোনালোকক চাই থাকক মোৰ ভিডিঅ'টো কালৰ কথা কৈছে বয়ফ্ৰেণ্ড কি ক'ম বয়ফ্ৰেণ্ড নহয় এক্স বয়ফ্ৰেণ্ড এক্স বয়ফ্ৰেণ্ডৰ কথা পাতিম কি ক'ম আৰু মই দুখ কোনো নকৰোঁ মই এক্স বয়ফ্ৰেণ্ডৰ কথাই পাতি তুমি যে তাৰ কাৰণে ৰখি আছা এতিয়া বহুত মই যে নাই ৰখা নাই মই ভাল পালে ভাল পাব লাগে না ক্লাছ চবে বনাই কি কৰিছো মই ভাবিছো গম পাইছে নেকি পাপেট চলি আছে ইয়া পিছাটো পুৰা ভাল লাগিছে না
লিখা আছে পানীৰ বটল য'তে ত'তে নেপেলাব আৰু ইয়াতে আহিলে আমি পানীৰ বটল লৈ আহিবলগীয়া হয় আৰু আমি পানী বটলবোৰ আৰু পেকেটবোৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে ঝৰ্ণাও যাব পাৰি নেকি পৰা বুঢ়ীদিহিং নদীখন খুব সুন্দৰকৈ দেখা পায় আপোনালোকে চাওক এবাৰ কি সুন্দৰ দৃশ্য চাৰিওফালে গছ সেউজীয়া গছ মধুৰি বাগান চোৱাচোন তুমি চোৱাচোন এইটো হৈছে টিপামত থকা দেৱী মন্দিৰটো আৰু যিহেতু আমি ইমান দূৰৰ পৰা গৈছোঁ এনেই পূজা এভাগ কৰি যাওঁ বুলি ভাবিলোঁ তাতে আমি সোমালোঁ আৰু পূজা এনেই অলপ কৰিলোঁ প্ৰথমৰ ষ্টাইল চোৱা এই ঠাইডোখৰ অসমৰ এক বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক ঠাই এই ঠাইৰ বিষয়ে আমি ভালদৰে জানিবলৈ হ'লে 1228 খ্ৰীষ্টাব্দত অসম বুৰঞ্জীৰ মতে আহোম ৰজা চাওলুং চুকাফাই এটা বগা ঘোঁৰা বলি দি ইয়াতে অস্থায়ী ৰূপে ৰাজধানী পাতিছিল আৰু এতিয়া বহুতো পৰ্যটকে এই ঠাই চাবলৈ আহে আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিল যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ ইয়াতে সমাপ্তি ঘটাইছোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম